পাৰি মই পদ বিৰুচিব অপিয়ন নাৰে অপ্ৰথমতে প্ৰণাম কৰো নিজ গুৰুজন দ্বিতীয়তে প্ৰণাম কৰো ৰাইজৰ চৰণে বান্ধৱ কৃষ্ণ ৰঙৰ উৎসৱ কিমান উৎসৱ হৈ আছে আৰু যে জন্মত আমাক ৰং দিবনে নাই কি ঠিকনা আছে এই জন্মতে যদি ভগৱানৰ উৎসৱত ৰং নকৰোঁ ভক্তিৰ লগত অহা জন্মত হাতো দি নুপুঠিয়াব তো কেনেকুৱা লাগিব হাত দিছে যিহেতুকে ভৰি দিছে যিহেতুকে অকণমান ৰং কৰি মানুহ ভক্তিৰ লগত সকলোকে কিমান থিয় হৈ দিব কৃষ্ণ